Good morning. আজি আমাৰ গাহৰি ফাৰ্মখন দেখুৱাব লৈছো চাও আহক বেছি ডাঙৰ ফাৰ্ম নহয় সৰু হোৱা এয়া চক আমাৰ মালিকে সফা কৰি আছে এজনী চক ইয়াৰ বয়স হল 11 মাহ পোৱালি দিবলে 3-4 দিন আছে আৰু 30 তাৰিখে ডেট আছে আজি ইয়াক মেলি দিয়া হল বুকা লৈ ললে কি হ'ব নাজানো আৰু এয়া চক মুহাই ধুই দিবলগীয়া হৈছে আজি ঘুলি মাৰিলে অলপ উলিয়াই দিয়া হৈছিলে বাহিৰলৈ ইয়াৰ বয়স 9 মাহ হৈছে ইয়াৰ পোৱালি দিবলৈ আৰু এমাহ আছে আজি ইহঁতক শিফ্ট কৰা হৈছে ইটো ৰুমৰ পৰা সিটো ৰুমলৈ বদলি কৰা হৈছে যিহেতু ইহঁতৰ টাইম আহি আছে ডাঙৰ ৰুম কিটা দি দিয়া হৈছে আৰু বৰটো অলপ সৰু ৰুম এটা দিয়া হ'ব এইটো আমাৰ বৰটো চক পুৰা ঘুলি মাৰিলে কাইনটো গ'ল গৈ সফা কৰিব পৰা নাই সিহঁতৰ দুজনী সফা কৰা হ'ল